প্ৰিয় দৰ্শক, আজি মই ৰচিতা কিটচেন আছামে লৈ আহিছোঁ কাজি নেমুৰ আচাৰ। কাজি নেমু দুই প্ৰকাৰৰ আচাৰ বনাম। এক প্ৰকাৰ হৈছে মিঠা আচাৰ আৰু আনটো হৈছে টেঙা আচাৰ। এতিয়া মই ক'লা জিৰা আৰু জনি মই ভাজি ল'ম। অলপ ভজা হ'লে মই এইখিনি অকণমান খুন্দনাটো থেতালি ল'ম। নেমু কেইবা প্ৰকাৰৰ থাকে। কাজি নেমু, গোল নেমু, ডাঙৰ জৰা, সৰু জৰা আৰু ঠাই সাপেক্ষে নেমুৰ বেলেগ বেলেগ জাত থাকে। এতিয়া মই গেছ অফ কৰিলোঁ। গেছ অফ কৰি এইখিনি মই ইয়াতে অকণমান খুন্দনাত দিলোঁ। এতিয়া মই নেমু এনেধৰণে মই চকলকৈ কাটি দিছোঁ। এনেধৰণে কাটি মই 7টা নেমু 3 দিনৰ আগত মই ৰ'দত দি সেইখিনি অলপ শুকুৱাই লৈছোঁ। এইখিনি নেমু দেখিছেনে? নেমুখিনি 3 দিন প্ৰথম দিনাখন পূৰা ৰ'দ দিব লাগিব। যিদিনাখন ৰ'দ দিয়ে সেইদিনাখনে দি দিব লাগিব। আৰু পাছত মই এইখিনি ৰ'দ নাথাকিলেও ফেনৰ তলত থৈ দিছোঁ। এতিয়া এনেধৰণে নেমুখিনি অকণমান লৈছোঁ, নিমখ অকণমান মোহাৰি থৈছিলোঁ ফ্ৰিজতে। এতিয়া মই এইখিনি বনাবৰ কাৰণে গেছ অন কৰিলোঁ। ইয়াত মই অকণমান পানী দিম, 1 কাপমান পানী দিম। পানী দি মই গুড় দিম। গুড়খিনি মই অলপ উতলিবলৈ দিম। এতিয়া মই ইয়াত নিমখ নিদিম। নিমখ মই যেতিয়া ৰ'দত শুকুৱাইছিলোঁ সেইদিনাখনে মই নিমখ 2 চামুচ দি পেলাই মোহাৰি লৈছোঁ। এতিয়া মই ইয়াতে ৰং জলকীয়া দিম, হালধি দিম আৰু অকণমান পাঁচফোৰণ দিম, 1 চামুচ। ইয়াতে মই অকণমান খুন্দি লোৱা ক'লা জিৰা আৰু জনি এইখিনি মই ঢালি দিম। এতিয়া মই অলপ উতলিবলৈ দিম। গেছটো অলপ কমাই দিছোঁ। গুড়খিনি অকণমান আঠা নিচিনা হ'ব লাগিব। গুড়খিনি অলপ আঠা হৈছে। এতিয়া মই গেছ অফ কৰিম। গেছ অফ কৰি মই এইখিনি ঢালি দিম। ইয়াত যিহেতু অন্য নিদিওঁ, এতিয়া মই এইখিনি অকণমান লৰাই দিম। এতিয়া মোৰ মিঠা আচাৰ হৈ গ'ল। এতিয়া মই এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হ'বলৈ দি বটলত ভৰাই দিম।
এইখিনি মোৰ মিঠা আচাৰ হৈ গ'ল। মিঠা আচাৰখিনি বনালোঁ ষ্টীলৰ এটা যতনত। ষ্টীলৰ যতনতহে টেঙা আচাৰ বনাব লাগে। এতিয়া এইখিনি থৈছোঁ, মই এতিয়া টেঙা আচাৰ বনাইছোঁ। টেঙা আচাৰৰ কাৰণে মই নেমু 7টা লৈছোঁ। এই 7টা মই এনেধৰণে কাটি দিছোঁ। ইয়াত যদি গুটি ওলায়, গুটিটো ফালি গুটিটো উলিয়াই ল'ব লাগে। এনেধৰণে মই সৰু সৰুকৈ টুকুৰা কৰি দিছোঁ। নেমুত ভিটামিন A আৰু C থাকে, আৰু ফলিক এচিড থাকে, প্ৰটিন থাকে, কেলছিয়াম থাকে, আইৰণ থাকে। নেমু প্ৰতিঘৰ মানুহৰে নেমু খায়, গতিকে নেমু আমাৰ প্ৰতি সাজতে নেমু দৰকাৰ হয়। নেমুৱে ছাল পৰিষ্কাৰ কৰে, নিমজ কৰে। আৰু নেমুৱে বহুতো মানুহৰ শৰীৰত কাম কৰে। নেমুৰ আমি যিবিলাক বস্তু বনাওঁ, ফেচ পেক হওক, যিকোনো স্কাৰ্বিং, মাছাজিং, যিকোনো বস্তুতে আমি নেমু ব্যৱহাৰ কৰোঁ। নেমু গুটিবিলাক আমি পেলাই দিছোঁ। সৰু সৰুকৈ কাটি দিলে খাবলৈও ভাল হয়। নেমু কিন্তু তিতা, বাকলিটো তিতাৰ কাৰণে আমি মিঠা আচাৰখিনি আমি প্ৰথম 20 দিনমানৰ পাছতে খাব পাৰিম। আৰু এইখিনি নেমু টেঙাখিনি প্ৰায় এমাহ লাগিব। এমাহৰ পিছতহে ভাল হ'ব। 25 দিনতো ভাল হয়, কিন্তু এমাহত বেছি ধুনীয়া হয় খাবলৈ। যিটো তিতা ভাৱ, সেই তিতা ভাৱটো নাথাকে। এতিয়া মই এইখিনি বটলত ভৰাই ল'ম। নেমুৱে চৰ্বি কমায়। শৰীৰত যি অনাৱশ্যকীয় চৰ্বি থাকে, সেইখিনি কমাই দিয়ে। আৰু অলপমান নেমু মই এনেকৈ ৰসটো অলপ উলিয়াই দিম। অকণমান ভঙা নিচিনা কৰি দিলে ৰসটো ওলাই যাব। পিছততো হ'বই, গতিকে মই আগতীয়াকৈ অলপমান কৰি দিছোঁ। এতিয়া মই ৰসে সৈতে এইখিনি ভৰাই দিম। এতিয়া মই অকণমান সৰিয়হ দিম, আধা পিঠা। এইখিনি 2 চামুচ পাঁচফোৰণ দিছোঁ। পাঁচফোৰণৰ পেকেট দোকানত কিনিবলৈ পোৱা যায়, তাৰে 2 চামুচ মই দিছোঁ। এইখিনি ৰঙা জলকীয়া, ৰং জলকীয়া কমাই দিছোঁ। আকৌ দৰকাৰ হ'লে মই জলকীয়া অলপ দি দিম। নেমুত দি থোৱা মোৰ জলকীয়া আছে, তাৰে অলপ ঢালি দিম। এইখিনি ক'লা জিৰা আৰু পাঁচফোৰণ দিছোঁৱেই, আৰু অকণমান হালধি দিম। এইখিনি হালধি, আৰু একেবাৰে ওপৰত মই নিমখ দিম। নিমখ অকণমান সৰহকৈ দিছোঁ। নিমখতে এই আচাৰখিনি মই এতিয়া অকণমান জোকাৰি পেলাই
এইধৰণে মই অলপ জোকাৰি পেলাই গোটেইখিনি সুমুৱাই এনেধৰণে মই ঢাকনাখন মাৰি প্ৰায় 30 দিন ৰাখি দিম। 30 দিনৰ পাছত নেমু ৰসখিনি ওলাই আহিব আৰু নেমুখিনিত বাকলিটো অলপ গলি যাব, নেমুও গলি যাব আৰু নিমখৰ ৰসটো তললৈ নিমখ আৰু নেমুৰৰ তললৈ নামি যাব আৰু নেমুৰ তিতা ভাৱটো কমি গৈ থাকিব। যিমান দেৰিলৈকে আপোনালোকে খায় সিমান দেৰি, এইটো 1 বছৰ 2 বছৰ ধুনীয়াকৈ থাকে। মিঠা আচাৰটো ছমাহ এবছৰ খাব পাৰিব, তাৰপাছত অলপ ৰ'দত দি থাকিব লাগিব, নহ'লে আপোনালোকে সোনকালে খাই দিব। এতিয়া এনেধৰণে মই যেতিয়া ৰ'দত দিম তেতিয়া অলপ লৰাই থাকিম আৰু ৰ'দত দিলে মই ঢাকনাখন অলপ খুলি দিম, অলপ সময় খুলি দিম, আকৌ গধূলি ঢাকনাখন এনেকৈ মাৰি থ'ম। খুলি দিলেও মুকলিকৈ নথলেও আপোনালোকে কিবা পাতলা কাপোৰ এখন ইয়াত মাৰি থ'ব। এইধৰণে আপোনালোকে আচাৰ বনাই খাবচোন। আচাৰ খাই কেনেকুৱা পালে ক'ব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু পুনৰ নতুন নতুন ভিডিঅ'বোৰ পাবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ আগত ভিডিঅ' কেইবাটাও দিয়া আছে, যিসকলে মোৰ ভিডিঅ' চাইছে তেওঁলোকলৈ মোৰ আন্তৰিক মৰম আৰু ধন্যবাদ থাকিল। আজিলৈ মই আহোঁ।